হেল্ল' ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আপোনালোকলৈ এটা শ্বৰ্ট ভিডিঅ' লৈ আহিছোঁ। এইকেইদিন খুব ঘূৰি ফুৰা হৈছে, যিহেতু সৰুকৈ কাম এটা কৰিব লৈছোঁ, তাকে আপোনালোকক ভিডিঅ'টো দেখাওঁ বুলিকৈ থ'লোঁ। আজি ধুনীয়াকৈ সোমবাৰ, গা পা ধুই ৰাতিপুৱা ধুনীয়াকৈ ঘৰত চাকি তাকি জ্বলাই ল'লোঁ। যিহেতু সোমবাৰে মোৰ ব্ৰত থাকে মানুহজনৰ মোৰ, সেয়ে আমি দুটাই ধুনীয়াকৈ চাকি তাকি জ্বলাই আজি মই দোকান এখন লৈছোঁ। মানে মই আৰু মোৰ ভণ্টি এজনী, দুইজনীয়ে মিলি অপেনিং মানে কিনো আৰু কাটিঙৰ টেইলাৰিং দোকান। যিহেতু ভাবিলোঁ সৰুকৈ নিয়ম এটা কৰি সোমাওঁ বুলিকৈ আজিৰ পৰা আৰম্ভ কৰিছোঁ। ধুনীয়াকৈ গৈ চাফ চিকুণ কৰি ল'লোঁ। তাৰপিছতে এইপিনে ওচৰত গামোচা এখন নিবলৈ পাহৰিলোঁ। ওচৰতে যিহেতু দোকান আছে, এনেকৈ গামোচা এখন লৈ ল'লোঁ আৰু এইবিলাক গামোচা নাপালোঁ যিহেতু। তাৰপৰা এইপিনে লগত ভণ্টিজনী মাকে পোৱা তামোল চামোল কাটি নিয়মবোৰ শিকাই দিছে। আমাৰ যিহেতু মাইকী মানুহৰ দোকান, সেয়ে ভাবিলোঁ ভগৱানক আমি ওপৰতে ৰাখোঁ। যিহেতু ভালে বেয়াই গায়ে সকলো আহে, নহয়নে বাৰু? ওপৰত থাকিলে একো চিন্তা নাই। তাৰপিছতে সকলো আলহী দুলহী আহিলে, দিনটো চাহ তাহ দি ল'লোঁ। সকলোকে চাহ খুৱাই আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি ভালকৈ কাম কৰি আগবাঢ়ি যাব পাৰোঁ। আমাৰ দোকানখন শিমলুগুৰি ষ্টেচনত ৰোডতে আছে। আপোনালোকেও আহিব, তৃষ্ণাক্ষী টেইলাৰিং যদি চিনি পায়। এইপিনে ভগৱানৰ ওচৰত সেৱা এটা কৰি বন্ধ কৰি থৈ গুচি আহিলোঁ গধূলি। বাই বাই।